আজি বড়ো শান্তি দিৱস বা বড়ো বিটিআৰ ৰেকৰ্ড যি ৬টা বছৰ সম্পন্ন হ'ল, ইয়াৰ আজি আমি বাটাচীপুৰ মিলন হাইস্কুল শোণিতপুৰত আমি উদযাপন কৰিছোঁ। আৰু এই দিৱসটো পালন কৰি পেলাই মোৰ এটাই উপলব্ধি, মোৰ এটাই দাবী যে ভাৰত চৰকাৰে, অসম চৰকাৰে যি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কথামতে তেখেতসকলৰ যিখিনি কাম, সেই কামৰ যদি আমি সতিয়ান যদি ল'বলৈ যায়, কিছু দফা ৰূপায়ণ হৈছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কিন্তু আনপিনেদি যি মূল দফা আছিল, সেই আমি খুব আৱেগত বা খুব দুখেৰে এই কথাটো আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে সীমা সম্প্ৰসাৰণৰ দিশত 60টা গাঁৱহে অন্তৰ্ভুক্ত কৰা হ'ল আৰু 200-300 যিখিনি গাঁও আছিল এইটো অন্তৰ্ভুক্ত কৰিব লাগিছিল। সংবিধানৰ যি সংশোধনী বিধেয়ক 6 শিডিউলৰ যি বিধেয়ক আনিব লাগিছিল পাৰ্লিমেণ্টত, এই বিধেয়কখন এতিয়ালৈকে অনা নাই, যাৰ কাৰণে ইয়াত 40টাৰ পৰা 60টা সমষ্টি বৃদ্ধি কৰা, ডাইৰেক্ট ফাইনেন্সৰ বিষয় বা ভাৰত চৰকাৰৰ এই বিধেয়কৰ যোগেদি BTC BTRক অধিক ক্ষমতা সম্পন্ন কৰা, সেই বিষয়টো এতিয়ালৈকে আমি অধিকাৰটো পোৱাৰ পৰা আমি বঞ্চিত হৈছোঁ। কাৰ্বি আংলঙৰ ST হিলৰ বিষয় এতিয়ালৈকে আধৰুৱা হৈ আছে, এইটো মীমাংসা হোৱা নাই। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগিছিল, এইটোও আধৰুৱা হৈ আছে। বিদ্যালয় প্ৰাদেশিকৰণ, 6গৰাকী NDP সদস্য এতিয়াও জেলত আছে আৰু আন আন্তঃগাঁথনি যিবিলাক উন্নয়নৰ কথা, অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা, কেছ উইড্ৰলৰ কথা, এইবিলাক সকলো প্ৰায় আধৰুৱা হৈ আছে। কিছু চুক্তি ৰূপায়ণ কৰিলে, কিছু চুক্তি ৰূপায়ণত এতিয়াও উপেক্ষিত হৈ আছে। ইয়াৰ কাৰণে আমি অসম চৰকাৰ, ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে যি 2025ত এটা টাৰ্গেট লাইন এটা দিছিল, সেই টাৰ্গেট লাইন মতে আপোনালোকে কাম কৰক আৰু গণতান্ত্ৰিক শান্তিপূৰ্ণ আমি গণতান্ত্ৰিক আৱাজ আমি ৰাখিম। আৰু আজি এই দিৱসৰ দিনাই আমি 10,000 পোষ্টকাৰ্ড প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ, প্ৰধানমন্ত্ৰীক চুক্তি ৰূপায়ণৰ দাবীৰে আমি এটা পত্ৰ প্ৰেৰণ কৰিম। আজিৰ পৰা এসপ্তাহ জোৰা 10,000 আৰু ইমেইল আমি 5,000, মুঠতে 15,000 আমি পত্ৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ, প্ৰধানমন্ত্ৰীক আমি এড্ৰেছ কৰি পেলাই আমি পঠাম। আমি আশা কৰোঁ চুক্তি আখৰে আখৰে সময় উপযোগী গৃহমন্ত্ৰী ডাঙৰীয়াই যোনটো দাড়ি কমা ৰূপায়ণৰ কথা আমাক আশ্বাস আৰু বিশ্বাস দিছিল, সেই বিশ্বাস যাতে আমি হেৰুৱাব লগা নহয়, আমি যাতে প্ৰতাৰণা হ'ল নেকি সেইটো উপলব্ধি আমি কৰিব লগা নহয়।